Hey guys, আজি এটা নতুন ভিডিও লৈ আছো এটা ভিডিওটো চাওক আয়া পেটৰ কামত করুন এৰাই নেদে চান্স পালি হৈ থাকে আৰু ইমান সহ্য কৰি থাকিব নৰা কিবা এটা উপায় ভাববাই লাগিল তা পিনিতে ওলা নাই এই আমাৰ গাঁৱত বোলে এটা নতুন ডাক্তৰ আছে তাতে যাওঁ আৰু এই 2 টাকা লৈ যাওঁ হেল্ল' চন্দু এই মোৰ পেটটো খুবে ভাই এই আমাৰ যে গাঁৱত নতুন ডাক্তৰ আছে তাতে দেখাও নেকি যাবি নে এই আমাৰ ঘৰত লৈ আৰু ঠকৰা মানে তোৰ ইমান কে পেটৰ খুবে তই গুছো আনকি নাই এই নাচবে ভাই কেবা পেটৰ খুব হয় মই দেখোন একো উল্টাও নাখাওঁ ভগৱানহে জানে আৰু মোৰ পেটটোৱে জানে তো ভাই আত্মা হাতে কৈছি দিওঁ নতুন ডাক্তৰটো মস্ত ভালে যচোন তাক দেখালে জানো ভালে পা তই ইস্কচ মি ছাৰ এই চলি আত্মা হাগে তোমাৰ প্ৰব্লেমটো কোৱাচোন ছাৰ মোৰ এইকেইদিন চান্স পালি হাগা হয় ছাৰ মোটামুটি দিনে ৰাতি হৈ থাকে 100টামান পেন পেলবা লগা আছে ছাৰ হাগাখিনি মুখত তই কুলি কৰিব পাৰি ইমান পানী আছে ছাৰ এতিয়া আপুনি কিবা এটা কৰক আৰু তুমি চিন্তা কৰিব নালাগে চব হৈ যাব ছাৰ যি কৰিব লাগে কৰক আৰু নলি মই এংকাই মৰি যাম দেখোন হয় তুমি চিন্তা কৰিব নালাগে মই তোমাৰ প্ৰব্লেমটো ঠিক কৰি আছো হয় এতিয়া তুমি এক্সৰে ৰুম লৈ গলা তোমাৰ পিছফালখনৰ এখন এক্সৰে উলিয়াব লাগিব পিছফালখনৰ এক্সৰে ছাৰ মোৰ হাগা আছে কঁকাল চকাল ভাঙা নাই নহয় ননসেন্স ডাক্তৰ তুমি নে মই এই হেপলা এইগিলা বুকিয়া টিভি যা লাগে যা যি কৰে করবো আৰু হেপলা তো ভাল পালি হল ছাৰ হ'ব দিয়ক আপুনি যি করবে সে কৰিম দিয়ক তোমাৰ এক্সৰেটো কৰি কিনে এখন চিটি স্কেন উলিয়াব লাগিব এক্সৰেৰ পিছত আকৌ চিটি স্কেন কি চিষ্টেম এইটো মই দেখোন বুজিয়ে পোৱা নাই তই চলি মই আফ্ৰিকাৰ পৰা MBBS কৰি আহা এই আফ্ৰিকাত এনেকৈ ডিপেণ্ড কৰে এই হেপলা ডাক্তৰে যি কৈ আছে নকৰাকে যা ছাৰ হ'ব দিয়ক যি কৰিব লগা আছে আপুনি কৰক ব'লা এতিয়া এক্সৰে ৰুমলৈকে ছাৰ বলক ছাৰ এক্সৰে ৰিপৰ্টটো ভাল আহিছে নে তোমাৰ এটা বস্তু একো ভাল হোৱা নাই এতিয়া তোমাৰ অপাৰেশ্যন কৰিব লাগিব হাউ কি কয় মোৰ তো একো ডাঙৰ বেমাৰ হোৱা নাই পেটৰ বিষে হৈছে এতিয়া ইয়াতে তুমি শুই দিয়া মই মৰিলো যা আজি মৰিলো ঐ বইনে কম্পিউটাৰ ডাক্তৰ মোক মাৰিলা কয় গুলা বাৰে এটা ঘুমাই দিছে দেখোন ভাই তোৰ কি হ'লে ঠকৰা মানে দেখা নাই ডাক্তৰ দ্বাৰা কি ঘুমাই দিছে এডাল পিছফালে মৰিলো আৰু তোমালোক দুটা কিয় সোমাই আহিছা এইটো অপাৰেশ্যন থিয়েটাৰ হয় চলি আটেক নামৰা কি আমাৰ পৰা যাও ইমুক নলি মাৰিবা লাগে আই ৰমেশ মাৰেক টাকলা চলা তই মাত থেপলা এনেকুৱা অৱস্থা কৰি লাগলি আয়া মল্লু মাৰলে নে থেপলা নাকে এটা পাগলা হয় তোক মাৰি পেলাব আয়া মল্লু মোৰ কঁকালখন নাই দে এই পাগলা চলিকেইটাই মোক মাৰলে